মোৰ কবিতাৰ শিৰোনাম আহ্বান। হে জননী আদিগুৰু জন্মদাত্ৰী, সিহঁতক পুনৰ জন্ম দিয়া। সংস্কাৰমুখী বাতাবৰণেৰে উজ্বলাই তোলা সিহঁতৰ শৈশৱ আৰু যৌৱন। উগ্ৰ বসন্ত বন্যাত উটি যায় দৃষ্টিভংগী, নজৰবন্দী কৰা সিহঁতৰ উতনুৱা ফাগুন। ছন্দ দিয়া কণ্ঠত শব্দমালাৰ ঝংকাৰ, যি সুৰৰ মূৰ্ছনাই ম্লান কৰে বাৰুদৰ কোলাহল উচ্ছৃংখল। নিৰীহৰ ৰক্তেৰে ফাকু খেলা মলিয়ন হাতবোৰ নিৰীহৰ অশ্ৰুৰে ধুৱাই দিয়া। পুত্ৰমোহত মোহান্ধ হে গান্ধাৰী, খুলি পেলোৱা তোমাৰ চকুৰ বান্ধ। সহস্ৰ দ্ৰৌপদীক বিবস্ত্ৰ কৰা দুঃশাসনহঁতক শাসন কৰা। অঘৰী মেঘক দিয়া বাস্তৱ ঠিকনা। সাগৰৰ ইপাৰত এতিয়া স্নিগ্ধ জোনাক, সৃষ্টিশীল ধ্যান ধাৰণাৰ সপোন সিঁচি দিয়া। হে জননী সিহঁতক পুনৰ জন্ম দিয়া। ধন্যবাদ।